নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল জ্যোতিষময় ডেস্কলৈ। আৰু আজিৰ মোৰ এই ভিডিঅ'ৰ টপিক হৈছে আপোনালোকে সন্মুখত দেখি থকা এই অজীৱ গৰীব ষ্টেণ্ডডাল, যিডাল ষ্টেণ্ড সম্পূৰ্ণ ঘৰত বনোৱা আৰু মই নিজে নিজ হাতেৰে বনোৱা আৰু আগতে কিছুমানে বনাই থোৱা বস্তু অলপৰ ব্যৱহাৰ কৰি মই এই এডাল ঘৰত বনোৱা কেমেৰা ষ্টেণ্ডৰ ব্যৱহাৰ কৰি আছোঁ। বৰ্তমান যিহেতু মই এটা ইউটিউব চেনেলৰ মালিক, গতিকে মোক কিছুমান ক্ষেত্ৰত এডাল ভিডিঅ' ষ্টেণ্ডৰ প্ৰয়োজন হয়, যিহেতু ফটো মৰাৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন ধৰণৰ স্পটত শ্বুটিং কৰাৰ টাইমতে হওক এডাল ষ্টেণ্ডৰ প্ৰয়োজন হয়। গতিকে মই এনেকুৱা এডাল, যিহেতু ইমান প্ৰফেশ্যনেল হোৱা নাই, গতিকে এডাল এনেকুৱা ধৰণৰ ষ্টেণ্ড মই নিজে হাতেৰে বনাই ল'বলৈ চেষ্টা কৰিলোঁ। তাৰ বাবে মোৰ এতিয়াতো বনাই দিয়া হ'ল মই, গতিকে আপোনালোকক পুনৰ বনাই দেখাব নোৱাৰিম, কিন্তু মই কৈ দিব পাৰিম যে ক'ত কেনেকৈ কি ধৰণৰ বস্তু ইয়াত লগোৱা হৈছে। তো চাওঁ আহক আজিৰ ভিডিঅ'টোৰ বিশেষ কিছুমান অংশ। তো গতিকে বন্ধুসকল, আপোনালোকে দেখিছে ইয়াত তলত এইটো হৈছে ইয়াৰ মূল বস্তু। এই ষ্টেণ্ডডালক ধৰি ৰাখে মাটিৰ লগত, আৰু এইটো হৈছে সম্পূৰ্ণ চিমেণ্ট বালিৰে বনোৱা মচলাৰ দ্বাৰা দিয়া এটা ঢালাই, আৰু ঢালাইটোৰ ওপৰত এইডাল হৈছে পৰ্দা লগোৱা লাঠি, পৰ্দাৰ পাইপ, আৰু তাৰ ওপৰত আপুনি লাহে লাহে গৈ থাকিলে দেখিব ইয়াত জইন হৈছে এডাল পাইপ, যিডাল প্লাষ্টিক পাইপ। ইয়াক CPVC পাইপ বুলিও কোৱা হয়। আৰু এই পাইপটো আচলতে মোৰ ঘৰৰ যেতিয়া পানীৰ কাম কৰা হৈছিলে, তাত বিভিন্ন ডিজাইনত এইডাল পাইপ কাটি থোৱা হৈছিলে। এডাল পেলনীয়া অংশ মই এডাল বুটলি আনিলোঁ। বুটলি আনি এই পাইপডালৰ মই অলপ দেখাব পাৰিম বাৰু। এইবোৰ দেখিছে অলপ দাগ লাগি আছে। এই পাইপডাল হাতুৰিয়ে মৰিয়াই সুমুৱাই যেনে তেনে এই বস্তুটো ইয়াৰ ভিতৰত ভৰাব পৰা কৰি লৈ এই বস্তুটো ইয়াত ফিটিং কৰি দিলোঁ। তাৰপিছত আহিলে এইটো অকল 4 শ্ব' আৰু 4 ধৰি ল'বলৈ, যাতে অলপ সুবিধা হয় এই ক্ষেত্ৰত। এইটো হৈছে আপোনাৰ মেইন বস্তু। ইয়াত আপুনি কেমেৰাটোৰ পজিশ্যনটো চেঞ্জ কৰি থাকিব পাৰে এইটোৰে, লাইক দিছ। ইটছ ক'বলৈ গ'লে আপোনাক যদি মই এতিয়া ক্ল'জত দেখাওঁ, তেতিয়াহ'লে আপুনি দেখিব ইয়াৰ ভিতৰত পাৰ্ক এভিনিউ লিখা আছে। আচলতে এইটো পাৰ্ক এভিনিউ একো বস্তু নহয়। পাৰ্ক এভিনিউ পাৰফিউমৰ বটল এটাহে। মই এই পাৰফিউমৰ বটলটোৰ পিছফালে এটা নট বলটো লগাই কি কৰিলোঁ, এই নটটো লগাই দিলোঁ। আৰু তাৰতে মোৰ কেমেৰাটোৰ ইয়াত এটা স্পট আছিলে, সেই স্পটটোত মই নটটো ফিক্স কৰিলোঁ, আৰু এতিয়া এটা ধুনীয়া কেমেৰা ষ্টেণ্ডত দি পৰিণত হ'ল। আচলতে যদিও এইটোক মই বাইকে গাড়ীয়ে য'তে ত'তে, গাড়ীত বাৰু লৈ যাব পাৰিম, কিন্তু বাইকত য'তে ত'তে লৈ যাব পৰা সম্ভৱ নহয়। তথাপিতো আচলতে ঘৰৰ ওচৰে পাঁজৰে কোনোবা ঠাইত যদি কেতিয়াবা নিজৰে কিছুমান শ্বুটিং কৰিবলগীয়া হয়, তেতিয়া এনেকুৱা এডাল ষ্টেণ্ডে আমাক বহুত সুবিধা আগবঢ়ায়। কিয়নো আমি এতিয়া ইমান প্ৰফেশ্যনেলো হোৱাগৈ নাই, গতিকে কিছু ক্ষেত্ৰত অলপ এৰা ধৰাৰ মাজেৰে কামবোৰ আগুৱাব লাগিব, তেতিয়াহে পিছলৈ আৰু ইয়াতকৈও কিজানি ভৱিষ্যতে এডাল ভাবিব নোৱাৰে ষ্টেণ্ড নিজেই বনাব পাৰোঁ বা কিনিবও পাৰোঁ। ঠিক আছে, তেতিয়াহ'লে আজিৰ মোৰ উদ্দেশ্য আছিলে এই ষ্টেণ্ডডালক আপোনালোকৰ আগত প্ৰকাশ কৰা। গতিকে ইমান সময় মোক দিয়াৰ বাবে ধন্যবাদ যাচিলোঁ। আৰু মই এটা শ্বট লৈ দেখাই দিওঁ বাৰু কেমেৰাটোৰে, যিহেতু আপোনালোকে ইমান দেৰি ভিডিঅ'টো চালে, গতিকে কেনেকুৱা ধৰণৰনো এই কেপচাৰ কৰিব পাৰিব। এয়া মোৰ ষ্টাৰ্ট হৈ গ'ল নিকন কুলপিক্স কেমেৰা। তো ফটোকপি আহিছে, তো আপুনি চাব পাৰে। যথেষ্ট সুন্দৰ ফটো আহিছে বুলিয়ে ক'ব পাৰি। সেই যে মাজত দেখিছে ফটোখন, এই ফটোখনত আকৌ সেইটো বাইকত ময়ে দেই, সেইটো বাইকত মই। তাৰপিছত আপোনাৰ ওপৰত যে দেখিছে সেই ফ্লাৱাৰ পটকেইটা, এই ফ্লাৱাৰ এইকেইটা মই নিজে হাতেৰে বনোৱা। এইখিনি অলপ এনেই কৈ দিলোঁ আপোনালোকক।
ঠিক আছে তেতিয়াহ'লে মই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ এবাৰ ধন্যবাদ যাচিলোঁ মোক ইমান সময় দিয়াৰ বাবে আৰু যদি মোৰ চেনেলত আজি কোনোবা নতুন ভিউৱাৰ আহিছে তেতিয়াহ'লে মই তেওঁলোকক বিশেষভাৱে অনুৰোধ জনাইছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যিহেতু মই এনেকুৱা ধৰণৰে কিছুমান সহজ সৰল ভাষাত সহজ সৰল ভিডিঅ' আপোনালোকৰ আগলৈ সদায় লৈ আহি থাকিম আৰু যিহেতু মই নতুনকৈ ইউটিউবত নামিছোঁ এতিয়া মোৰ প্ৰচেষ্টাক কিছু অলপ বিসংগতি আপোনালোকে দেখিব পাৰে কিন্তু ইন ফিউচাৰ মই বহুত ধৰণৰ নিজকে ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম আৰু মোক যদি কিবা বেয়া পাইছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাই দিব আৰু যদি আপোনালোকৰ কিবা বিষয়ে জানিবলগীয়া থাকে তেতিয়াহ'লে মোক তলত কমেণ্ট কৰি জনাই দিব মোক ফেচবুকত ফ'ল' কৰিব পৰাকৈও এই ভিডিঅ'টোৰ লগত মই মোৰ ফেচবুক আইডিৰ লিংক দি দিছোঁ গতিকে তাৰ জৰিয়তেও আপোনালোকে মোক মেছেজ কৰিব পাৰিব গতিকে ধন্যবাদ